নমস্কাৰ বন্ধুসকল, পল্ট্ৰি ফাৰ্মিং নলেজ চেনেল আপোনালোকক স্বাগতম। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ অনুৰোধ, ভিডিঅ'টো চাই যদি ভাল পায় ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো বন্ধুসকল, আহক ভিডিঅ'টোলৈ আহোঁ। তো বন্ধুসকল, আজি 10 নম্বৰ দিন ৰানিং। দেখিছে কেনেধৰণৰ আছে কণ্ডিশ্যন, মানে ফাৰ্মত আপোনাৰ বাৰ্ডছবোৰ দেখিছে। এতিয়া প্ৰথম মই কামখিনি কৰোঁ, আপোনাৰ ৰেগুলাৰ কৰিব লগা কামখিনি। তো এইকেইদিন ভিডিঅ' বনোৱা নাই ৰেগুলাৰ, তো একো বৰ বেছি বিশেষ মেনেজমেণ্ট চেঞ্জেছ কৰা নাই। তথাপিও আজি অলপ মানে দেখাই দিলোঁ ভিডিঅ'টো, আপডেটটো আপোনাৰ কি কৰিছোঁ কি নকৰিছোঁ। তো দেখিছে মই ৰেকিং কৰি আছোঁ ভৰিৰে, এইকেইদিন ভৰিৰে ৰেকিং কৰিছোঁ। আপোনাৰ টুটো একো লেতেৰা হোৱা নাই এতিয়ালৈকে, তো অকণমান সেমেকি গৈছে, কিন্তু এইটো ৰ'দ থাকিলে মানে শুকাই গ'ল হয়, কিন্তু ৰ'দ নাই। অলপ তলৰ পৰা মানে জেকা ভাৱটো আহি আছে। এনেদৰে ভৰি ৰেকিং কৰিলে আপোনাৰ সহজ হয়, মানে কষ্টটো কম হয় আৰু সোনকালে হয়। যদি মানে এতিয়া বাচন বহুত আছে, ইয়াত যাবৰ কাৰণে ৰেকিং কৰিব দিগদাৰ আৰু নালাগেও বাৰু, ভৰিৰে সহজতে হয়। যিটো সহজ কাম সেইটো কৰা ভাল, বেছি অদৰকাৰী কষ্ট কৰি একো লাভ নাই। কাৰণ ফাৰ্মৰ এতিয়া কষ্ট কৰি মানে ফল নোপোৱা নিচিনা হৈছে এতিয়া বৰ্তমান। তথাপিও মানে ৰেগুলাৰ কৰি আছোঁ কাৰণেহে, মানে আগৰ পৰা কৰি আছোঁ, তো সেইটো কাৰণে মানে এৰিব নোৱাৰোঁ এতিয়া। তো বৰ্তমান নতুন ফাৰ্ম খুলিব কোনোবা মন কৰিছে যদি অলপ ভাবি চিন্তি খুলিব, কাৰণ ফাৰ্মৰ বৰ্তমান বেপাৰখন বৰ বিশেষ এটা ভাল চলা নাই। অলপ ভালদৰে চিন্তা কৰি চাব, কেলকুলেশ্যন কৰি চাব। যদি ধাৰত পইচা লৈ পেলাই কৰিব খুজিছে নকৰিব, কাৰণ আপুনি ধাৰ মাৰিব পৰা সম্বল নহ'ব এতিয়া বৰ্তমান ফাৰ্ম কৰি। তো সেইকাৰণে যদি মূলধন যে নিজৰে আছে যদি তেতিয়াহ'লে আৰম্ভ কৰক, চলি থাকিব পাৰিব কোনো ৰকম। বৰ বিশেষ এটা এতিয়া লাভ মই দেখা নাই, কাৰণ কোনোবাত মানে গোটেইকেইটা বেটছ ভাল নহয়, মানে এটা বেটছ মিছ মাৰি দিয়ে। তো সেইকাৰণে ফাৰ্মৰ ৰিজাল্টটো ধৰিব নোৱাৰি। তো মোৰ ৰেকিং কৰা হৈ গ'ল। এতিয়া ভিডিঅ'টো মানে আবেলিলৈকে মই কৰিলোঁ, ভিডিঅ'টো কমপ্লিট ভিডিঅ'টো আবেলিলৈকে এড কৰি দিলোঁ। তো এতিয়া দেখিছে আবেলি ভিউজটো কেনেকুৱা আছে। মই আবেলি পানী দিলোঁ আৰু আপোনাৰ বাচনবোৰ লেতেৰা পানীখিনি পেলাই দিলোঁ চাফা কৰি অট'মেটিক ড্ৰিংকাৰ পৰা, আৰু মেনুৱেল পানী দি দিলোঁ, দানা দি দিলোঁ যিখিনি লাগে ৰাতিৰ কাৰণে। আৰু এতিয়া অলপ দেৰিকৈ মানে আন্ধাৰ হোৱাৰ পিছত মই পৰ্দাখিনি পেলাই দিম। পৰ্দাটো ৰাতি পেলাই আছোঁ, মানে যোনখিনি মানে বৰষুণ পৰে ফাৰ্ম মানে মুৰ্গী থকা জেগাখিনিতে, মানে গোটেইখিনি নহয়। তো তেনেদৰে কৰি আছোঁ, কাৰণ চান্স একদম ল'ব নোৱাৰি, মানে কোনোবা মানে মেনেজমেণ্টৰ কিবা ইছ্যু আহিলে মানে বেমাৰ আহি যাব পাৰে। কাৰণ কিডনী বেমাৰটোতো লাগিছেই, দুই এটা কিডনী মৰ্টেলিটি হৈছে মানে এতিয়ালৈকে। তো বৰ বেছি মানে অভাৰ হোৱা নাই, মানে কিডনী মোৰ অকণমান লাগিছে, মই গম পাইছোঁ। তো কালি মানে দিনত মৰিলে 6টামান মৰিলে, আজি 4টা মৰিলে। মানে ইমান এটা হেৰি হোৱা নাই, যে বেছিকৈ লাগিলে আপোনাৰ প্ৰায় ডেইলি 20-25টাকৈ মৰ্টেলিটি হ'লে। তো সেনেকুৱা মৰ্টেলিটি এতিয়ালৈকে হোৱা নাই, তো মানে কমেই আছে। তো এতিয়া মানে কেনেদৰে কমাই ৰাখিব পাৰোঁ তাকে চাই আছোঁ। বিশেষকৈ পানী বেছিকৈ খুৱাব লাগিব। পানী বেছিকৈ খুৱাবৰ কাৰণে আপোনালোকে এতিয়া বহুত মানে চেষ্টা কৰে। তো মই কোনো ধৰণৰ মানে এতিয়া বৰ্তমানলৈকে মেডিচিন দিয়া নাই, কাৰণ মেডিচিন দি পেলাই মই আগতে মই চাইছিলোঁ, মানে মৰ্টেলিটি একদম মানে হয়ে। সেইকাৰণে মই মেডিচিন মানে কোনো ধৰণৰ পইচা খৰচা কৰা নাই, কেৱল মেনেজমেণ্টত মই ট্ৰাই কৰি আছোঁ। কাৰণ মেডিচিনটো মানে বেকাৰ খোৱাৰ নিচিনা মই পাইছোঁ। এইবাৰ ট্ৰাই কৰি চাম, মানে যে মেডিচিন নিদিয়াকৈ হয়নে নহয়, তো সেইটোকে চেষ্টা কৰি আছোঁ। বাকী আপোনালোকে যদি ফ্ৰী পাতে গজা দিব খোজে দিব পাৰে, পাতে গজাতে কোনো খৰচা নহয়। কিন্তু মই সেইটোও দিয়া নাই, কাৰণ একদম একো মেডিচিন নিদিয়াকৈ চাম, সেইটোকে মই চেষ্টা কৰিছোঁ। যদি পাৰোঁ যদি মানে কণ্ট্ৰল কৰিব, তো সেইটোৱে কৰিম। কাৰণ মেডিচিনৰ মানে মোৰ কোনো এটা মানে মনৰ শান্তিৰ কাৰণে মেডিচিন দিয়া যায়, কোনো ধৰণৰ মানে মই ৰিজাল্ট দেখা নাই। মানে পাতে গজা পাত যদি মৰ্টেলিটি নহ'লে মই দিব পাৰিলোঁ হয়, কিন্তু মই যোনবাৰ মানে ব্যৱহাৰ কৰিছিলোঁ পাতে গজা পাত, তো তথাপিও কিডনীত মৰ্টেলিটি হৈয়ে গৈছে। তো মই মানে খুব এটা ভাল ফল পোৱা নাই। সেইকাৰণে মই এইবাৰ ট্ৰাই কৰি চাইছোঁ, মানে এটা এক্সপেৰিমেণ্ট, ঔষধ নিদিয়াকৈ মানে মৰ্টেলিটি কমাই ৰাখিব পাৰি নে নোৱাৰি, কেৱল মেনেজমেণ্টৰ ওপৰত। মই মানে
সেইকাৰণে মানে বতৰটো একচুৱেলি অলপমান ভাল আছে মৰ্টেলিটিৰ কাৰণে। মৰ্টেলিটি সেইকাৰণে কম হৈছে, বতৰটো মানে বৰষুণ মাৰি আছে অলপ চলপ ডেইলি। তো বৰষুণ দি থাকিলে ভাল, কিডনীত মানে বেছি মানে মৰ্টেলিটি নহয়। আৰু ৰাতি ৰাতি মই পৰ্দা পেলাই দি আছোঁ যাতে পানীটো যাতে বেছিকৈ খায়, কাৰণ বতাহ মাৰি থাকিলে পানীটো কমকৈ খায় অলপ, সেইকাৰণে মানে পৰ্দা পেলাই দিলে বতাহ নাপায়। তো তেতিয়া মানে পানী বেছিকৈ খায়। মেইন কথা হৈছে পানী বেছিকৈ খোৱাটো। তো পানী বেছিকৈ খালে আপোনাৰ কিডনীটো কমি যাব, কিডনী বেমাৰটো মানে যিটো মানে মৰ্টেলিটিটো প্ৰায় 20-22 দিনলৈকে মানে কণ্ট্ৰল কৰিব পাৰিলে তাৰপিছত আপোনাৰ এনেও মানে ইমান মৰ্টেলিটি নহয় কিডনীত, কাৰণ পানী খাব পৰা হৈ যায় যেতিয়া ডাঙৰ হয়, গৰম লাগে পানী অট'মেটিক খায়। এতিয়া মানে কি হৈছে, এইটো ঠাণ্ডা ভাৱতে থাকে, গৰম নালাগেও, তো সেইকাৰণে বা পানীটো কমকৈ খায়। তো সেইটো চেষ্টা কৰি আছোঁ, দেখা পাবই ভিডিঅ'বোৰত মই জনাই থাকিম কেনেকুৱা হৈছে। এতিয়ালৈকে মোৰ আপোনাৰ 1780টা মুৰ্গী মানে মোৰ এতিয়ালৈকে মৰ্টেলিটি হ'ল 32টা, 32 পিচ মৰ্টেলিটি হ'ল এতিয়ালৈকে সৰুৰ পৰা। তো বৰ বিশেষ এটা বেছি টেনশ্যনৰ কথা হোৱা নাই, কাৰণ 2% মৰ্টেলিটি ধৰিলোঁ 2% হোৱাই নাই, হ'ব আৰু। তো যদি মানে কিডনী লাগিলেহেঁতেন বহুতখিনি আগবাঢ়ি গ'ল হয়। আৰু এতিয়া মানে 10 দিন আৰু আছে, 10 দিনত আপোনাৰ কিমানখিনি মৰ্টেলিটি হয় তেতিয়া মানে গম পাই যাম মই। যদি কিডনী যদি মৰ্টেলিটি হয়, বেলেগ মই এতিয়া স্পেচটোৱে বঢ়াই দিম। মেডিচিন কিন্তু একো ব্যৱহাৰ নকৰোঁ, স্পেচটো ইনক্ৰিজ কৰি পেলাই মই চাওঁ, ট্ৰাই কৰি থাকিম। তো বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে জনাব, কাৰণ মেডিচিন নিদিয়াকৈ চেষ্টা কৰাটো মোৰ হিচাপত লাভজনক। কাৰণ মেডিচিনত খৰচা হ'ব, মেডিচিনত আপোনাৰ মেইনটেইন কৰাটো অলপ দিগদাৰ হয়, কাৰণ বাচন চাচন বহুত লেতেৰা হয়, এইবিলাক অসুবিধা। তো সেইকাৰণে মানে বাচনটো লেতেৰা কৰি আৰু চাফা কৰাৰ কাৰণে দিগদাৰ, মেনেজমেণ্টটো আপোনাৰ কষ্ট বাঢ়ি যায়। তো সেই হিচাপত একো মানে ফল মই দেখা পোৱা নাই। বাকী আপোনালোকে যদি ভাল পায় কৰিব, তো মই এবাৰ ট্ৰাই কৰি চাইছোঁ। তো কেনেকুৱা কি হয় আপোনালোকে ভিডিঅ'ত দেখা পাই থাকিব। তো বন্ধুসকল, ভিডিঅ'টো চাই যদি ভাল পাইছে ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব, আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো বন্ধুসকল, ধন্যবাদ ভিডিঅ'টো একেলগে চোৱাৰ বাবে।